ঐ মহেশ তাকলো চাহ আহিছে নাই আহিছে নহয়, তই গম নাপাৱ নি? আজি যদি মই বিজয়ক ফচাব নোৱাৰো নহয় মোৰ নাম কাটি দিবি কালি তাকলোৱে ৰচনা লিখিবলৈ কৈছিলে নহয় লিখিলো নহয়, কিহৰ ওপৰত দিছিলে ৰচনা হাঁহৰ ওপৰত ৰচনা লিখিবলৈ দিছিলে আকৌ। মই লিখিবলৈ নহলে নহয় হ'ব দে সুধিলে পাৰিম চাবি আজি তোকে ফচাম ঐ ছাৰ আহিছে। গুড মৰ্ণিং ছাৰ হ'ব বহা ল'ৰা ছোৱালীহঁত। মই যে কালি তোমালোকক ৰচনা লিখিবলৈ দিছিলো, লিখিলানে বাৰু? লিখিলো ছাৰ বিজয় তই কৰিলিনে বাৰু? কৰিছিলো ছাৰ কিন্তু বহীখন থাকি আহিলে তোৰ সদায় বহি থাকি আহে নে কি? ই সদায় মোকে সুধিবলৈ পায় মুখৰ ভিতৰত কি বৰবৰাই আছ? একো নাই কৰা ছাৰ হ'ব এতিয়া কালি যে দিছিলো হাঁহৰ বিষয়ে ৰচনা লিখিবলৈ, তই এতিয়া তাৰ দুফাকিমান গাই শুনোৱা আমাক। এতিয়া মানে হাঁহৰ বিষয়ে ৰচনা ময়ে গাই শুনাব লাগিব যেন পাইছো বিজয় আৰম্ভ কৰ। হাঁহ এবিধ পোহনীয়া প্ৰাণী হাঁহক আমি মাংস কৰি খাব লাগে হাঁহৰ মাংস খাবলৈ বৰ ভাল এই মূৰ্খ এইবোৰ কি বলকি আছ তই? হাঁহৰ বিষয়ে ৰচনা চাই অহা নাই গৰু। ই সঁচাকে মাৰ খাব এতিয়া দেই ফুচফুচাই থাকিব নালাগে, তাৰ পাছৰ ডোখৰ ক। হাঁহে আমাক কণী দিয়ে হাঁহৰ কণী আমি আমলেট কৰি খাওঁ এই গাধৰ তোৰ মূৰটো বলকিছ, ভৰিডোখৰত গৈ কাণত ধৰি থাকগে যা। ই সঁচাকে মাৰ খাব এতিয়া দেই কৈছ নাই সোনকালে যা। কৈছো ছাৰ ঘঁহি থাকিলে শিলো খৰ যায়, কিন্তু এই বিজয় ব্ৰেইনটো কেতিয়াও ডেভেলপ নহয়। তাৰ ব্ৰেইনটো একেবাৰে এনে ডেভেলপ হলৈ চুলি সৰি দেখা নাই জানো টকলা হ'ল ফুচফুচাই থাকিব নালাগে, এতিয়া যা। আজিলে হ'ব ল'ৰা ছোৱালীহঁত, মই যাওঁ। ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ ইমানেই ধন্যবাদ।